তেজপুৰ ৫ মাইলত গ্ৰাম্য সংগঠনৰ সহযোগত ৫ মাইল গাঁও পঞ্চায়তত অনুষ্ঠিত হয় ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ বিত্তীয় সজাগতা সভাৰ লগতে কিষাণ পাঠশালা। ইউনিয়ন বেংক অফ ইণ্ডিয়া তেজপুৰ শাখাৰ এই বিত্তীয় সজাগতা সভাত উপস্থিত থাকে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ মেনেজাৰ মৃণাল শইকীয়াৰ লগতে উপস্থিত থাকে RTO জয়শ্ৰী বৰা, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ গ্ৰাম্য উদ্যোক্তা কমল উদ্দিন আহমেদ আৰু এই সভাত উপস্থিত থাকে গ্ৰামাঞ্চলৰ বহুকেইখন আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ। ইউনিয়ন বেংক অফ ইণ্ডিয়া তেজপুৰ শাখাত এই বিত্তীয় সজাগতা সভাত সকলোকে কিষাণ পাঠশালাৰ বিষয়ে এইদৰে অৱগত কৰে যে ফ্ৰম ট্ৰেন্সপৰ্ট স্কিম ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সহযোগত কেনেদৰে লাভ কৰিব পাৰে। ইউনিয়ন বেংক অফ ইণ্ডিয়া তেজপুৰ শাখাত এই বিত্তীয় সজাগতা সভাত সকলোকে কিষাণ পাঠশালাৰ বিষয়ে এইদৰে অৱগত কৰে যে ফ্ৰম ট্ৰেন্সপৰ্ট স্কিম ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সহযোগত কেনেদৰে লাভ কৰিব পাৰে এলিজিবল এক্টিভিটি। হাইড্ৰপনিক ফাৰ্মিং, মুছৰম ফাৰ্মিং, ভাৰ্টিকেল ফাৰ্মিং, জেৰ'পনিক ফাৰ্মিং, পলি হাউচ, গ্ৰীণ হাউচ আদি স্কিমবোৰ গ্ৰামাঞ্চলৰ মানুহে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ যোগেদি কেনেদৰে লাভ কৰিব পাৰে বহলভাৱে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চ মেনেজাৰে গ্ৰাম্য অঞ্চলৰ মানুহবিলাকক ভালদৰে অৱগত কৰাই দিছে।